Hello ভাইটি ভণ্টিসকল বেটাৰ মাইণ্ড ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ তোমালোকক পুনৰ স্বাগতম জনালো আমি পঢ়ি আছিলোঁ তোমালোকৰ বিদ্যুৎ চেপ্টাৰটো হ'ব তো বিদ্যুৎ চেপ্টাৰটো ইয়াৰ আগত আমি বহুকেইটা ভিডিঅ' কৰিলোৱে ওকে কোনোবা যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই বা আজি তোমালোকে নতুনকৈ আহিছা তো আগৰ ভিডিঅ'কেইটা চাই ল'বা তাৰ পৰা এই ভিডিঅ'টো আহিবা ঠিক আছে তো আহা আজি আমি আৰম্ভ কৰিম বিদ্যুৎ যেটো পাঠ্যক্ৰম যেটো তোমাৰ বিদ্যুৎ চেপ্টাৰ আছে তাৰে আজি লাষ্ট ভিডিঅ'টো আমি আৰম্ভ কৰিম হ'ব তো আজি আমি পঢ়িম তো বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া মানে কথাটো এনেকুৱা যে বিদ্যুৎ প্ৰবাহ হোৱা কাৰণে তাৰ বিদ্যুৎ প্ৰবাহ আৰু তাপৰ কি সম্বন্ধ আছে ঠিক আছে তো বিদ্যুৎ প্ৰবাহ আৰু তাপৰ কি সম্বন্ধ আছে আজি আমি সেইটো পঢ়িম ঠিক আছে সো আহা তো প্ৰথম কথা তোমালোকে আজি বুজি লোৱা যে বিদ্যুৎ প্ৰবাহ মানে কি হয় বিদ্যুৎ প্ৰবাহ মানে যেতিয়া এডাল পৰিবাহী থাকে ঠিক আছে এডাল পৰিবাহী আছে পৰিবাহীৰ মাজেৰে কি হৈছে বিদ্যুৎ কি হৈছে প্ৰবাহ হৈছে হয় না তো বিদ্যুৎ প্ৰবাহৰ কাৰণে কি হয় তাত তাপ উৎপন্ন হয় বুজি পালানে এক কথাটো এনেকুৱা বুলি ক'ব পাৰা যে পৰিবাহীটোৱে তাপ এৰি দিয়ে ধৰি পাইছা তাপ কি হয় এটা শক্তি হয় হয়নে তাৰমানে তোমালোকে কি বুজি পালা যে বিদ্যুতৰ যিটো প্ৰবাহ হয় তাৰ পৰা হি তাপ শক্তিলৈ ৰূপান্তৰ হৈ যায় বুজি পালানে তাৰমানে তাপ শক্তি এৰি দিয়ে বুজি পালা এতিয়া তাপ শক্তি কেনেকৈ বিদ্যুৎ প্ৰবাহৰ লগত কি হিচাপে তোমালোকৰ সম্বন্ধটো কি সেইটো আজি এইটো ভিডিঅ'ত চাম ঠিক আছে সো তোমালোকে স্ক্ৰিনত আহা তো কথাটো হ'ল তোমালোকে এটা বস্তু জানাই যে আমি আগতে এটা সূত্ৰ পাইছিলোঁ হেতু কি v = w/q ওকে তো এইটো সূত্ৰ এইটোৱে আছিল যে v মানে কি আছিল তোমালোকে জানা না v মানে কি বিভৱ ভেদ হয়নে প্ৰবাহীৰ দুটা মূৰৰ মাজত কি আছিল বিভৱ ভেদক আমি v ৰে বুজাও w মানে কি কাৰ্য হয়নে কিমান কাৰ্য সংঘটিত হ'ল কিমান কাৰ্য কৰা গ'ল হয় নাই তো w মানে ওয়ার্ক ডান হয়নে ওয়ার্ক ডানৰ কাৰণে w তো আমি কাৰ্য v মানে কি ভোল্টেজৰ পৰা তোমাৰ একচুয়ালি ইংলিছত আমি পটেনশিয়াল ডিফাৰেন্স বুলি কওঁ হয়নে তো পটেনশিয়াল ডিফাৰেন্সৰ যেটো SI ইউনিট হেতু ভোল্টেজ হয়নে ভোল্ট তোমালোকে পাইছাই হয়নে তো v আৰু q মানে কি আছিল q মানে আছিল আধান হয় নাই আধানৰ পৰিমাণ তাৰমানে আমি ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকে চাবা যে দুটা মূৰৰ মাজত কি আছিল বৈদ্যুতিক বিভৱ যেটো বিভৱ ভেদটো কি আছিল দুইটা মূৰৰ মাজত এটা মূৰৰ পৰা আনটো মূৰলৈ 1 কুলম আধান কঢ়িয়াই নিউতে কিমান কাৰ্য কৰিবলগীয়া হয় তাকে আমি বিভৱ ভেদ কৰিছিলোঁ ওকে তো এটা কথাটো এনেকুৱা সো ইয়াৰ পৰা যদি আমি এটা সূত্ৰ উলিয়াই লওঁ কেনেকৈ চাবাচোন তুমি ইয়াৰ পৰা q টো এনেকৈ ইয়াৰ লগত যদি লৈ আহা নেফালে লৈ আনা তো কি হ'ব w = v * q তো এইটো এটা পাই গ'লো নে তো w ৰ মান আমি পাই গ'লো v * q হ'ব ওকে তো এটা কথা তোমালোকে নৱম মান শ্ৰেণীত পঢ়িছিলা হয়নে নৱম মান শ্ৰেণীত পঢ়িছিলা জানা যদি গমে পাইছা নাজানা যদি মই আকবাৰ কৈ দিছোঁ কথাটো এনেকুৱা তোমালোকে ক্ষমতাৰ কথা পাইছিলা পাৱাৰ হয়নে ইংলিছত তাক আমি পাৱাৰ বুলি কওঁ তোমালোকে ক্ষমতাৰ কথা পাইছিলা হয়নে ক্ষমতা মানেনো কি ক্ষমতা মানে তোমালোকে পাইছিলা যে কাৰ্য হৰণ সময় তাৰমানে 1 সেকেন্ডত কিমান কাৰ্য সংঘটিত কৰে তাকেতো আমাৰ ক্ষমতা মানে কিমান কাৰ্য সংঘটিত কৰিব পাৰে ঠিক আছে এটা আমি এটা লৈ লৈছো তুমি চোৱাচোন এইফালে চোৱা যদি এটা পৰিবাহী আছে তোমালোকে চোৱা এটা যদি পৰিবাহী আছে এনেকে ওকে পৰিবাহী দুটা মূৰৰ মাজত ধৰা মূৰ এটো a এটো b ইহতৰ মাজত বিভৱ ভেদ কিমান v হয়নে আৰু ইয়াৰ পৰা ইয়ালৈ q কুলম মানে q আধান যদি কঢ়িয়াই নিব কাৰণে তাক w কিমান কাৰ্য হৈছে কাৰ্য কৰিব লগা হৈছে কিমান কাৰ্য ধৰি ললো w আৰু আধান কিমান কৰিছো আধান কিমান আছিল মই মাত্ৰ কলো যে q ওকে আধানক আমি কি চাৰ্জ বুলি কওঁ কাৰ্য ওয়ার্ক ডান হয়নে এখিনি বুজি পালো ওকে তো কিমান সময় লাগে ইয়াত আমাক সময়টো বৰ দৰকাৰ হ'ব দে তো সময় কিমান হল লাগিব ধৰা t স্মল t হয়নে তো এতিয়া আমি এটা বস্তু চাওয়া হাসুন আমি ক্ষমতা মানে কি পাইছিলো ক্ষমতাক আমি কি বুজাও ক্ষমতা মানে আমি এটা বস্তু এটা পাইছিলো চোন কাৰ্য এটো পাইছিলো তোমাৰ নৱম মান শ্ৰেণীত কাৰ্য বাই সময় হয়নে ক্ষমতাক ইংলিছত আমি কম পাৱাৰ
সমতা কি বুলি কওঁ পাৱাৰ আৰু কাৰ্যক আমি কি বুলি কওঁ ৱৰ্ক ডান হয়নে ৱৰ্ক ডান আৰু সময়ক আমি কি কওঁ টাইম হয়নে ইয়াতে চোৱাচোন পাৱাৰৰ সলনি পি লিখিলোঁ আৰু কাৰ্যৰ সলনি w লিখিলোঁ আৰু সময়ত কি লিখিলোঁ t লিখিলোঁ ঠিক আছে এটা নতুন সূত্ৰ আমিতো এইটো একচুৱেলি আমিতো আগতে পাইছোঁ নৱমমান শ্ৰেণীতে পাইছোঁ ইয়াতে আমি কি কৰিব পাৰোঁ চোৱাচোন w মানে কি চোৱাচোন w মানে ইয়াতে চোৱাচোন w মানে কি পাইছিলোঁ v into q হয়নে w মানে v into q তো ইয়াত wৰ জেগাত আমি কি পাতিব পাৰোঁ v q পাতি দিয়া আৰু কি আছিলে t আছিলে হয়নে তো এইটোকে আমি কেনেকৈ লিখিব পাৰোঁ তোমালোকে এবাৰ চাবা তো p ইজ ইকুৱেল টু ভি কিউ বাই টি পালা ন তো এইটো এনেকৈ লিখাচোন ভি কিউ বাই টি এইটো কথা ন হৰণ কৰি দিলে হৈ যায় হয়নে তো তোমালোকে চোৱাচোন ভি কিউ বাই টি ঠিক আছে চ' কিউ বাই টি মানে কি তোমালোকে মনত পেলোৱাচোন কিউ বাই টি আধান হৰণ সময় হয়নে তো কি আছিলে এইটো কি আছিলে বিদ্যুৎ প্ৰবাহ হয়নে নাই বিদ্যুৎ প্ৰবাহ হয়নে বিদ্যুৎ প্ৰবাহৰ মানে কি আছিলে তোমালোকে মই এইফালে ছাইডত লিখি দিছোঁ তোমাৰ চোৱাচোন বিদ্যুৎ প্ৰবাহ কিহেৰে বুজাইছিলোঁ আমি আইৰ ফৰ্মুলাটো কি আছিলে আই ইজ ইকুৱেল টু কিউ বাই টি অ'কে তো আই ইজ ইকুৱেল টু কি আছিলে কিউ বাই টি তো কিউ বাই টিৰ সলনি আমি কি লিখিব পাৰোঁ আই লিখিব পাৰোঁ তো তোমালোকে ইয়াত কি লিখিব পাৰা এতিয়া পি ইজ ইকুৱেল টু ভি কিউ বাই টিৰ সলনি আমি লিখিব পাৰোঁ আই তো এইটো এটা আমি নতুন সূত্ৰ পাই গ'লোঁ যে কি পি ইজ ইকুৱেল টু ভি ইনটু আই তাৰমানে সমতা কাৰ সমান হয় বিভৱ ভেদ তাৰ লগত যদি তুমি বিদ্যুৎ প্ৰবাহৰ মান পূৰণ কৰি দিয়া তুমি কাৰ পাই যাবা কি পাই যাবা তুমি সমতা পাই যাবা বুজি পালা নে এইখিনি কথা আমি পিছত আৰু এইখিনি বস্তু ভালকৈ বুজি আছোঁ চ' এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে নে তোমালোকে চাই লোৱা ঠিক আছে এতিয়া আহা তোমাৰ এই বস্তুটোকে আমি কি কৰিব পাৰোঁ আমি বেলেগকৈ লিখিব পাৰোঁ কেনেকৈ লিখিব পাৰোঁ চাবাচোন তোমালোকে চাবা কেনেকৈ লিখিব পাৰোঁ মই মাত্ৰ এটা সূত্ৰ পালোঁ কি মই আকৌ এবাৰ লিখি লৈছোঁ এইফালে যে সূত্ৰটো পালোঁ পি ইজ ইকুৱেল টু ভি আই হয়নে পি ইজ ইকুৱেল টু ভি আই তোমালোকে আৰু এটা বস্তু পাইছিলা চোৱাচোন আৰু এটা বস্তু পাইছিলা তোমালোকে জানানে যে ভিৰ ভেলু পাইছিলোঁ কিমান জানানে ভিৰ এটা ভেলু পাইছিলোঁ আমি ভিৰ এটা এক ছেকেণ্ড তো ভিৰ কি ভেলু কি পাইছিলোঁ ভিৰ ভেলু কি আছিলে আই আৰ ক'ৰ পৰা পাইছিলোঁ ভিৰ ভেলু আই আৰ আমি ক'ৰ পৰা পাইছিলোঁ ওমৰ সূত্ৰৰ পৰা ভিৰ ভেলু কি পাইছিলোঁ ভিৰ মান আমি পাইছিলোঁ আই আৰ আমি এইটো ওমৰ পৰা পাইছিলোঁ তোমালোকে আগৰ ভিডিঅ'বিলাক চাই ল'বা হয়নে তো ওমৰ পৰা পাইছিলোঁ ভিৰ মান কিমান আই আৰ হয়নে নাই তো এতিয়া ভিৰ মানটো আমি যদি ইয়াত বহুৱাই দিওঁ কি হ'ব ভিৰ মানটো যদি ইয়াত আমি বহুৱাই দিওঁ কি হ'ব চোৱাচোন পি ইজ ইকুৱেল টু ভিৰ সলনি আমি কি পাতিব পাৰোঁ আই আৰ পাতিব পাৰোঁ হয়নে আৰু লগত আই এটা আগৰ পৰাই আছেনে নাই তো এইটোকে আমি কেনেকৈ লিখিব পাৰোঁ চোৱাচোন পি ইজ ইকুৱেল টু আই দুটা পূৰণ হৈ গ'ল ন তো আই স্কুৱেৰ আৰ হ'ব তো পি ইজ ইকুৱেল টু আই স্কুৱেৰ আৰ এটা নতুন ফৰ্মুলা পাই গ'লোঁ আকৌ দেখিছানে তো ফৰ্মুলা কি পালোঁ আমি নতুনকৈ চোৱাচোন এইটো 1 নম্বৰ ফৰ্মুলা পালোঁ এইটো আমি 2 নম্বৰ ফৰ্মুলা পালোঁ হয়নে নাই তোমাক এতিয়া যদি ৰোধৰ মান দিয়া থাকে আৰ দিয়া থাকে তেতিয়াহ'লে তুমি এই ফৰ্মুলাটো ইউজ কৰিম হয়নে এই সূত্ৰটো ইউজ কৰিম যদি তোমাক ৰোধৰ মান দিয়া থাকে ঠিক আছে আৰু যদি তোমাক বিভৱ ভেদ আৰু তোমাৰ প্ৰবাহৰ মান দিয়া থাকে তেতিয়াহ'লে তুমি 1 নম্বৰ ফৰ্মুলাটো ইউজ কৰিম ঠিক আছেনে এইখিনি বুজি পালানে ভালকৈ বুজি পালানে ক্লিয়াৰ অ'কে তো এইখিনি যদি বুজি পাইছা তোমালোকে নেক্সটখিনিলৈ আহা ঠিক আছে অ'কে তো এতিয়া আমি আৰু এটা বস্তু লিখিব পাৰোঁ তুমি চোৱাচোন আৰু এটা লিখিব পাৰোঁ চোৱাচোন আমি কি পাইছিলোঁ ভি ইজ ইকুৱেল টু আই আৰ পাইছিলোঁ হয়নে ভি ইজ ইকুৱেল টু আই আৰ ইয়াৰ পৰা আমি আইৰ মান উলিয়াব পাৰোঁ চাবচোন আমি ইয়াৰ পৰা কি উলিয়াব পাৰোঁ আইৰ মান উলিয়ালে কি হ'ব ভি বাই আৰ হয়নে ইয়াৰে আইৰ মানটো তুমি আকৌ 1 নম্বৰ ফৰ্মুলাত আইৰ মানটো ইয়াত যদি বহুৱাই দিওঁ তো 1 নম্বৰ ফৰ্মুলা আমাৰ কি আছিল মই আকৌ এবাৰ লিখি ল'লোঁ মই দেখিছানে চ' 1 নম্বৰ ফৰ্মুলাটো কি আছিলে তো পি ইজ ইকুৱেল টু ভি ইনটু আই ভি পূৰণ আই তো এবাৰ আমি ভিৰ মান নবহুৱাওঁ এবাৰ আমি কাৰ মান বহুৱাম আইৰ মান কি ভি বাই আৰ ঠিক আছে চ' ভি বাই যদি আৰ তো ভি দুটা পূৰণ হৈ গৈছে তো ভি স্কুৱেৰ বাই আৰ হ'ব আৰু পিৰ মান কি পাই গ'লোঁ ভি স্কুৱেৰ বাই আৰ
হ'ব তো এইটো এটা আমি 3 নম্বৰ ফৰ্মুলা পাই গ'লো দেখিলানে 3 নম্বৰ ফৰ্মুলা পাই গ'লো ঠিক আছে সো তোমালোকে এইখিনি বস্তু ভালকে নোট কৰি লোৱা হয়নে তো এতিয়া মই তোমালোকক এই তিনিটা ফৰ্মুলা কি পালো এবাৰ আকৌ এবাৰ লিখি দিছো দেই তোমালোকে চাবা তো প্ৰথম ফৰ্মুলাটো পালো p = v * I দ্বিতীয় ফৰ্মুলা পালো p = I স্কয়াৰ r তৃতীয় ফৰ্মুলা পালো p = v স্কয়াৰ / r ওকে এই তিনিটা ফৰ্মুলা আমাক যেনেকৈ লাগে তেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰিম যদি তোমাক বিভৱ ভেদ আৰু বৈদ্যুতিক প্ৰবাহ ইহঁতৰ মান দিয়া থাকে তেতিয়ালে আমি তাৰমানে v আৰু i ৰ মান যদি দিয়া থাকে তেতিয়া তুমি প্ৰথমটো উলিয়াবা যদি তোমাক i আৰু r ৰ মান দিয়া থাকে তেতিয়ালে তোমালোকে কি কৰিবা দ্বিতীয়টো ইউজ কৰিবা যদি তোমালোকৰ v আৰু r ৰ মান দিয়া থাকে তেতিয়ালে আমি তৃতীয়টো ইউজ কৰিম ঠিক আছে ওকে যদি তোমালোকে বাকি দুটা পাহৰি যোৱা তোমালোকে ধুনিয়াকৈ বনাই ল'ব পাৰিবা ওকে তো মই কেনেকৈ হয় তোমাক দেখুৱাই দিলো ঠিক আছে সো এতিয়া আমি আগবাঢ়ো এতিয়া আমাৰ যেটো বস্তু আমি পঢ়িব গৈছো সেই বস্তুটো চাও ওকে কি পঢ়িব গৈছো আমাৰ কি আছিল যে তাপীয় ক্ৰিয়া ঠিক আছে সো আমি তাপীয় ক্ৰিয়াটো চাও তাৰ মানে কি তাপৰ কি কথা আছে ইয়াৰ লগত হয়নে তো তাপটো চাও হয়নে তো তাপ আমি কি জানো কি তাপ এটা শক্তি হয়নে তো তাপ কি হয় এটা শক্তি তো আহাচোন তো তাপ শক্তি হয়নে নহয় এটা শক্তি যাক আমি কি বুলি কয় ইংৰাজীত এনাৰ্জি বুলি কয় আৰু তাপ শক্তিক ইংৰাজীত আমি কি বুলি কওঁ জানানে হিট এনাৰ্জি কি বুলি কওঁ হিট এনাৰ্জি আৰু এই হিট এনাৰ্জি কাৰণে h আছে কাৰণে তাপ শক্তিক আমি কিহেৰে বুজাম h এৰে বুজাম বুজি পালা হয়নে তাপ শক্তিক আমি কিহেৰে বুজাম h এৰে বুজাম হ'ব তো আমি এটা নৱমমান শ্ৰেণীত আৰু এটা বস্তু পাইছিলো তোমাক মনত আছে নে যে ক্ষমতা পাৱাৰ is equal to আমি work by time তাৰ মানে কাৰ্য বাই সময় পাইছিলো হয়নে কাৰ্য মানে আমাৰ কি শক্তি ন কাৰ্যৰ মান কি শক্তিৰ লগতে একে হয়নে নাই তো আমি কি লিখিব পাৰো শক্তি হয়নে তো এইটো আমি আহাচোন মই অলপ ভালকৈ লিখি দিছো এইটো বস্তু তুমি চোৱা হয়নে তো এইটো বস্তু আমি তোমালোকে ভালকৈ চোৱা ওকে তো আমি এনেকৈ লিখিব পাৰো চোৱাচোন যেটো ক্ষমতা কাৰ সমান আছিলে শক্তি হৰণ সময় মানে শক্তি আৰু কাৰ্য একে কাৰণে শক্তি আৰু সময় একে হৈছে আৰু ক্ষমতাক আমি কিহেৰে বুজাম p আৰু ইয়াতে কি শক্তি ইউজ হৈছে তাপ শক্তি ব্যৱহাৰ হৈছে তো তাপ শক্তি ব্যৱহাৰ হ'লে আমি শক্তিৰ জায়গাত কি লিখিম h লিখিম আৰু সময় কি t তাৰমানে কি পাই গলো চোৱাচোন আমি এটা নতুন ফৰ্মুলা পাই গলো h = p * t হয়নে তো এটা নতুন ফৰ্মুলা পাই গ'ল এতিয়া কিতাপত তোমালোকৰ এনেকা নাই মই তোমাক ভাঙি দেখুৱাই দিছো হয়নে নাই তো ভাঙি দেখুৱাই দিছো যাতে তোমাৰ ফৰ্মুলা কেইটা বুজি পোৱা ঠিক আছে তো এতিয়া চোৱাচোন আমি এই শক্তিৰ ফৰ্মুলাটো আমি আমাৰ 1 2 3 যিকেইটা সূত্ৰ পালো সেইকেইটাৰ পৰা আমি উলিয়াব পাৰিম কেনেকৈ তোমালোকে সাইডৰ স্ক্ৰীনখনত চোৱা সো h = কি পালো p * t পালো আমি 1 নম্বৰত p ৰ ভ্যালু কিমান পাইছিলো 1 নম্বৰত p ৰ ভ্যালু p = কি পাইছিলো 1 নম্বৰত p = v কি পাইছিলো i মনত আছে নে 1 নম্বৰত পাইছিলো p = vi হয় না নহয় তুমি p ৰ জায়গাত কি পাতি দিবা vi পাতা আৰু t আছে হয় না তো তাপ শক্তিৰ প্ৰথম ফৰ্মুলা পাই গলো যে কি vi t তো 1 নম্বৰ ফৰ্মুলা পাই গলো তাপ শক্তিৰ vi t মনত থাকিব হয়নে বাকি এটা তোমাৰ ফৰ্মুলা কেটা চেঞ্জ কৰি গৈ থাকা আৰু বাকি দুটা ফৰ্মুলা পাতি দিয়া হয়নে নাই পাতি দিব পাৰা যে কি আছিল কোৱাচোন এটা 1 নম্বৰ ফৰ্মুলা 2 নম্বৰত আমি p ৰ ভ্যালু কি পাইছিলো 2 নম্বৰত চোৱাচোন 2 নম্বৰত আমাৰ p ৰ ভ্যালু কি পাইছিলো মই ইফালে সাইডত লিখিছো চোৱা p = vi এটা পাইছিলো p = I স্কয়াৰ r এটা পাইছিলো আৰু p = v স্কয়াৰ / r পাইছিলো 2 নম্বৰটো বহুৱাই দিয়া এতিয়া 2 নম্বৰত I স্কয়াৰ r টো আনি বহুৱাই দিয়া p ৰ জায়গাত তো p ৰ জায়গাত যদি আমি I স্কয়াৰ r বহুৱাই দিও তো I স্কয়াৰ r t এটো পাই গলো আমাৰ তাপ শক্তিৰ 2 নম্বৰ ফৰ্মুলা হ'ব আৰু 3 নম্বৰ ফৰ্মুলা বনাই দিয়া তুমি এতিয়া v স্কয়াৰ / r t p ৰ খলনি আমি v স্কয়াৰ / r পাতি দিলো p ৰ খলনি আৰু তাৰ জায়গাত আমি t পূৰণ কৰি দিলো এটো আমি পাই গলো 3 নম্বৰ ফৰ্মুলা হয়নে তো এইকেইটা ফৰ্মুলা আমি ব্যৱহাৰ কৰি আমি আমাৰ কি কৰিম আমাৰ যিবিলাক প্ৰবলেম আছে সেইবিলাক কৰিম ঠিক আছে মই গোটেইখিনিৰ প্ৰশ্ন উত্তৰ প্ৰবলেম লৈ এটা নতুন ভিডিও মই ডাঙৰকৈ দীঘল ভিডিওটা আমি বনাম কাৰণ এইকেইটা ভিডিওত আমি কি পঢ়িছো এতিয়া আমি এইকেইটা ভিডিওত এটা বস্তু চাইছো যে আমি কনসেপ্টটো চাইছো হয়নে কনসেপ্টটো কেনেকৈ গঠিত হৈছে ফৰ্মুলাটা কেনেকৈ হৈছে কি হৈছে
হয়নে এই গোটেইকেইটা ভিডিঅ' অ'কে তোমালোকে আজি গোটেইকেইটা ভিডিঅ' তুমি চোৱা আৰু বিদ্যুতৰ যি ভিডিঅ' আমি এতিয়ালৈ বনালোঁ এইটো আমাৰ শেষ ভিডিঅ' বিদ্যুতৰ হয়নে শেষ মানে আমাৰ কি আছিলে কনচেপ্টৰ শেষ ভিডিঅ' হয়নে তো আগৰ ভিডিঅ'কেইটাও তুমি চোৱা এইটো ভিডিঅ' চোৱা হয়নে তো গোটেইখিনি বস্তু মই কি কৰিছোঁ কভাৰ কৰিছোঁ ঠিক আছে চ' আৰু গোটেইখিনি বস্তুৰ যিখিনি প্ৰশ্ন উত্তৰ আছে বা যিখিনি আমাৰ এক্সাম্পল যিখিনি আমাৰ উদাহৰণৰ পৰাও কৰিম হয়নে তো গোটেইখিনিক লৈ এটা দীঘল ভিডিঅ' আমি কৰিম ঠিক আছে চ' সেইটো ভিডিঅ'ত আমি বাকীখিনি প্ৰশ্ন উত্তৰ চাম চ' তোমালোকে আজি এইখিনি বস্তু ঠিক কৰি লোৱা ঠিক আছে চ' আজিলৈ এইটো ভিডিঅ' মই এতিয়াই সামৰিলোঁ অ'কে তো নেক্সট ভিডিঅ'ত লগ পাম তো তোমালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা হয়নে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে তোমালোকে নতুন নতুন ভিডিঅ'বিলাক পাই থাকা ঠিক আছে আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ঠিক আছে বাই